আৰু লৈ আছোঁ এই মুহূৰ্তত আন এক ভাল খবৰ যে গৌৰীপুৰত পৌৰসভাৰ স্বচ্ছ ভাৰত চাফাই অভিযানৰ কাৰ্যসূচী পালন। ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫২তম গান্ধী জয়ন্তী উপলক্ষে আৰু আজাদী কা অমৃত মহোৎসৱৰ লগতে সংগতি ৰাখি ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ দৰে আজি ঐতিহাসিক গৌৰীপুৰ চহৰত স্বচ্ছ ভাৰত অভিযানৰ দ্বাৰা এক ব্যতিক্ৰমী চাফাই অভিযান কাৰ্যসূচী পালন কৰে। গৌৰীপুৰ পৌৰসভাৰ অধ্যক্ষ ধুবুৰীৰ এডিচি নিত্যা বিনোদ ৱাৰীৰ উপস্থিত পুৰুষ মহিলাই হাতে হাতে ঝাড়ু লৈ গৌৰীপুৰৰ পুথিভঁৰাল প্ৰেক্ষাগৃহৰ পৰা পোনে চাফাই অভিযান আৰম্ভ কৰি ঐতিহাসিক গৌৰীপুৰ চহৰখনৰ ভিন্ন প্ৰান্তত চাফাই অভিযান চলাই থকা দেখা গ'ল। আজিৰ এই চাফাই অভিযান কাৰ্যসূচী গৌৰীপুৰৰ বিভিন্ন আন্তঃসহায়ক গোটৰ মহিলা সদস্যসকল আৰু গৌৰীপুৰ পৌৰসভা কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা মলয় বিশ্বাস আবু সিদ্দিকৰ লগতে জ্যোতিষ ৰয় প্ৰবীৰ কুমাৰ বৰুৱা অৰ্চনা বিশ্বাসৰ সৈতে বহুতো পুৰুষ মহিলা যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। উল্লেখ্য যে আজিৰ পৰা গোটেই অসমত মিছন বসুন্ধৰা আৰম্ভ হ'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে শংকৰদেৱ কলাক্ষেত্ৰ ইণ্টাৰনেশ্যনেল অডিটৰিয়ামত বসুন্ধৰা আঁচনিৰ শুভ উদ্বোধন কৰিব বুলি এডিচি ৱাৰীয়ে জানিবলৈ দিয়ে। ইফালে গৌৰীপুৰ মণ্ডল বিজেপিৰ তৰফৰ পৰা সোণালী ভট্টাচাৰ্যৰ নেতৃত্বত গৌৰীপুৰ চহৰৰ ঐতিহাসিক ৰজাগৰীয়া পুখুৰীৰ পাৰত চাফাই অভিযান চলায়। ইয়াৰ লগতে গৌৰীপুৰ শ্মশান মন্দিৰৰ সম্পাদক মৃণময় অধিকাৰীয়ে 5জনীয়া সদস্যৰ দল এটিৰ লগত লৈ গৌৰীপুৰ শ্মশান মন্দিৰটোত চাফাই অভিযান চলায়। আজি খুব মানে গৌৰৱৰ দিন। আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীজীৰ জন্মদিন, গান্ধী জয়ন্তী। লগতে আৰু গোটেই ভাৰতৰ আজাদী কা অমৃত মহোৎসৱ চলি আছে। এইটোৰ লগত সংগতি ৰাখি স্বচ্ছ ভাৰত অভিযান আমি গৌৰীপুৰ টাউনত কৰিছোঁ। গৌৰীপুৰবাসী সমূহ ৰাইজ তেখেতসকলে এই অভিযানত সংযোগ কৰিছে। চহৰখন যাতে আমি চাফ চুতৰাকৈ ৰাখিব পাৰোঁ। এইটো ঐতিহ্যমণ্ডিত এটা চহৰ গৌৰীপুৰ, আৰু সেইটো খুব সুন্দৰ চহৰ, আৰু সেই সুন্দৰকৰণ আৰু অতিকৈ যাতে সুন্দৰ কৰিব পাৰোঁ, সেইকাৰণে আজি গান্ধী জয়ন্তীৰ দিনাখন আৰু আজাদীৰ অমৃত মহোৎসৱ সেই উপলক্ষে আমি এই চাফাই অভিযানটো কৰিছোঁ। ক'ৰ পৰা ক'ৰ কৰিলে চাফাই অভিযান? আমি এইটো বজাৰত কৰিছোঁ। আমি মেইন মুখ্য বজাৰত আমি গোটেইকেইটা বজাৰত আমি কৰিছোঁ। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ প্ৰতিবেদন, নিউজ আছা।